হাই গুড মৰ্নিং কি কৰিছে আপোনালোকে তো গাইজ মই মেখেলা চাদৰযোৰ দেখাবলৈ ষ্টাৰ্ট কৰিছোঁ তেনেহ'লে এতিয়া হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দুপৰীয়াতে আজি মেখেলা চাদৰ পিন্ধি লৈছোঁ এয়া দেখিছে আৰু মেখেলা চাদৰ পিন্ধাৰ কাৰণটো হ'ল কাপোৰ দুযোৰ আহিলে মিক্স টচৰ অৰ্ডাৰ আছিলে মোৰ মেখেলা চাদৰ কালেকশ্যনৰ তো ভাবিলোঁ আপোনালোককো দেখাওঁ মানে ব্লগৰ যোগেদিয়ে মানে মেখেলা চাদৰৰ ভিডিঅ'টো মানে লগাই দিওঁ আৰু তো এতিয়া ব্লগ তেনে মেখেলাযোৰ চাই লওঁ আৰু তো গাইজ মই মেখেলা চাদৰযোৰ দেখাবলৈ ষ্টাৰ্ট কৰিছোঁ তেনেহ'লে এতিয়া মই প্ৰথমতে পেকিংটো খুলি লওঁ আৰু প্ৰথমতে মই চকলেট কালাৰটো দেখাওঁ হাই এভৰিৱান এইফালে মই কাপোৰ চেঞ্জ কৰি ল'লোঁ এতিয়া ওলাইছোঁ নামঘৰলৈ যাবলৈ নামঘৰত হৈছে শংকৰী উৎসৱ 4 দিনীয়া আজি হ'ল তৃতীয় দিন তো এতিয়া দিহানাম প্ৰতিযোগিতা হৈ আছে ভাবিছোঁ ইমান ওচৰতে নামঘৰটো আছে গৈ আহোঁ এপাক চাই আহোঁগৈ কালি ভাওনা হ'ল কিন্তু কালি মই ভাওনা চাবলৈ নগ'লোঁ গা ভাল নাছিলে চৰ্দি লাগি আছে তো এতিয়া ভাবিছোঁ গৈ আহোঁ এপাক আৰু দেখাই থাকিম আপোনালোককো ব'লক তেনে গুড মৰ্নিং কি কৰিছে আপোনালোকে ভালনে মই আমৈতৰ ঘৰত আহিলোঁ নাই মইনাৰ ঘৰত আহিলোঁ মিঠাই খাইছোঁ হাই এভৰিৱান আজি হ'ল নেক্সট ডে আৰু এতিয়া আমি ৰাতিপুৱাৰ চাহ খাইছোঁ আৰু আজি চাহ খাইছোঁ এইফালে ৰসমলাই লাল চাহ আৰু এইফালে আছে মনেকো কালি পুৰা ভাওনা চালোঁ দিহানাম দিনত দিহানাম চালোঁ তেনেদৰে কালি পাৰ কৰিলোঁ আৰু আজি হ'ল লক্ষী পূজা এতিয়া অলপ আগতে উঠিছোঁ উঠি এতিয়া চাহ তাহ খাইছোঁ তাৰপিছত লাগি যাব লাগিব কামত আজি পূজাৰ আয়োজন কৰিব লাগিব তো আপোনালোকক দেখাই দিম আজি চাই থাকক এতিয়া এইখিনি চাহ তাহ খোৱাৰ পিছতে মই ঘৰ দুৱাৰ চাফা কৰিম মানে ঘৰ দুৱাৰ মচিব লাগিব পূজাৰ কাৰণে চাই থাকক আপোনালোকে চাহ তাহ খাই আজৰি হ'লোঁ আৰু এতিয়া ভাবিছোঁ ঘৰ দুৱাৰবিলাক মচি লওঁ আৰু দেখিছেনে গোটেই বিচনা কাপোৰে হৈ আছে এইবিলাক গোটেই খেলি মেলি হৈ আছে এইবিলাক চব চাফা কৰিব আছে ঘৰ দুৱাৰ মচিব আছে সেইবিলাকো কৰি থাকিম এটা এটা আৰু আজি ভাবিছিলোঁ ব্ৰত ল'ম বুলি কিন্তু মোৰ যিহে গেষ্ট্ৰিকৰ প্ৰব্লেম মানে যদি মই ব্ৰত লৈ দিওঁ মানে গধূলিলৈ হৈ গ'ল আৰু মোৰ গেষ্ট্ৰিকৰ প্ৰব্লেম সেইকাৰণে ভাবিছোঁ ব্ৰতটো নলওঁ গধূলিকৈ এনেই লঘু আহাৰে কৰিম কিবা কিবি খাম আৰু তাৰপিছত গধূলিকৈ খিচিৰি পুৰি এনেকুৱাবিলাক বনাই খাম আৰু 6টা বজাৰ পৰা পূজা লাগিব কোৱা শুনিছোঁ এতিয়া দিনটো মানে কিবা কিবি ধুনীয়াকৈ ঘৰটো চাফা কৰি মচি কাচি লওঁ তো এতিয়া আৰু বেছি কথা পাতি নাথাকোঁ কামত লাগি যাওঁ এতিয়া সন্ধিয়া সময় হৈ গ'ল পূজা টাইম পাইছেহি আৰু মই পাইপটোৰ কাৰণে যোজা চলাইছোঁ সেইফালে পাইপ বনাই আছোঁ তাৰপিছত 6টা বজাত পূজা লাগিব তাৰ আগতে এইখিনি তৈয়াৰী কৰি লওঁ বাকী পকা চলাত এইফালে কাটি আছে
আৰু এতিয়া মই আইলক্ষী থাপনাখন সাজু কৰি লৈছোঁ। এইফালে চাকিখিনি আগতে জ্বলাই ল'বৰ কাৰণে সাজু কৰি লৈছোঁ। এয়া আমাৰ ৰাইজসকল আহিছে, আলহী প্ৰসাদ দিছোঁ খাবৰ কাৰণে। এইফালে আছে, ইফালে আৰু এইফালে আৰু আলহী আহিলে। আমাৰ লাজকৰীয়া বাইদেউকেইজনীক আকৌ এবাৰ ভালদৰে দেখাই দিছোঁ আপোনালোকক। বহুত লাজ কৰে কেমেৰা বুলি ক'লে চাবৰ কাৰণে মানে। হেল্ল' এভৰিৱান, এতিয়া আজৰি হৈ গ'লোঁ। আলহী আহিছিলে, আলহীবিলাককো প্ৰসাদ দিলোঁ আৰু পায়স চাই দি চাহ তাহ দি মানে আজৰি হৈ এতিয়া তেওঁলোকো গ'ল আৰু এতিয়া মানে আজৰি হৈছোঁ আৰু এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰোঁ আৰু ৰাতি অহাৰ কাৰণে লাগি যাওঁ এতিয়া। আৰু আজি খাম বুলি ভাবিছোঁ। কি বনাম আজি? আজি আমাৰ এখেতে খাই বোলে পুৰি আৰু মই বনাওঁ খিচিৰি। মোক খিচিৰি খাব মন গৈছে, বহুত দিন খোৱা নাই। সেইখিনি আৰু দেখাই নাথাকোঁ আৰু একেবাৰে আৰু বেছি ডিজাইনত বনাই নাথাকোঁ, এনেই চিম্পুলকৈ বনাওঁ আৰু কালিৰ পৰা আজিলৈকে মোৰ ভিডিঅ'টো ইমানেই আছিল। ভাবিছোঁ আৰু বৰ বেছি দীঘলীয়া কৰি নাথাকোঁ, বহুত বেছি দীঘলীয়া হ'লেও আপোনালোকে চাই আমনি পাব পাৰে। আৰু দশমীৰ দিনা ৰাৱণ দহন চাব গৈছিলোঁ, তাৰো ভিডিঅ' আছে, তাৰো আপোনালোকে চাই ল'ব ভিডিঅ'টো। আৰু ৰাৱণ দহন মই প্ৰথম দেখিছোঁ, ইমান ডাঙৰ ৰাৱণ মই প্ৰথম সেইদিনাখন দেখিছোঁ আৰু বহুত ইচ্ছা আছিলে দেখিবৰ কাৰণে। সেইকাৰণে চালোঁ, আশাটো ফোন কৰি ল'লোঁ, ভাবিলোঁ আপোনালোকো দেখাওঁ। আৰু ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকে মোৰ এই ৰাৱণ দহনৰ ভিডিঅ'টো চাই লওকচোন আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰিব। হাই এভৰিৱান, আমি আহিছোঁ ডুমডুমা টাউন ফিল্ড আৰু ইয়াতে হৈ আছে ৰাৱণ দহন হ'ব এতিয়া। আৰু মানুহ দেখিছেনে কেনেকুৱা হৈছে, মানে আগলৈ যাব নোৱাৰি ইমান ভিৰ। জীৱনত প্ৰথমবাৰ জন্মৰ পৰা আজিলৈকে মই ৰাৱণ জ্বলোৱা দেখা নাই, আজি ফাৰ্ষ্ট টাইম দেখিছোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো কৰি থওঁ, চাই থাকক তেনেহ'লে। और एक सम्मान की घड़ी में हमारे बीच আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু নতুন যদি ভিউৱাৰ্ছ আহি আছে, এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, তেনে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাই আছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই, গুড নাইট।